বিশ্ব পৰিৱেশ দিৱস। গেটুপথা জ্যোতিৰ্বা সংঘৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে। গোটেই সংঘৰ সদস্যসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এয়া ধুমধামেৰে মানে গছ পুলি ৰোপণ কৰিছে। যাতে পৰিৱেশটো সুন্দৰ হয়। এয়া বৃক্ষৰোপণ কাৰ্যসূচী কৰি থকা হৈছে জ্যোতিৰ্বা সংঘৰ সৌজন্যত। উঠিছে বাৰু বস্তাকেইটা উঠিব লাগে তাৰমানে ইফালে বুক কৰি ল'লে এফালৰ পৰা বস্তা উঠিলে মানুহ ক'ত উঠিব? কেমেৰামেন পানী নামি লওক, মুঠতে মাৰিব লাগিব। বস্তাত কি আছে পিছৰ কথা থিয় কৰি থ'ব লাগিলে চাইডত বিশ্ব পৰিৱেশ দিৱস। গেটুপথা জ্যোতিৰ্বা সংঘৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে। গোটেই সংঘৰ সদস্যসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এয়া ধুমধামেৰে মানে গছ পুলি ৰোপণ কৰিছে। যাতে পৰিৱেশটো সুন্দৰ হয়। এয়া বৃক্ষৰোপণ কাৰ্যসূচী কৰি থকা হৈছে জ্যোতিৰ্বা সংঘৰ সৌজন্যত। উঠিছে বাৰু বস্তাকেইটা উঠিব লাগে তাৰমানে ইফালে বুক কৰি ল'লে এফালৰ পৰা বস্তা উঠিলে মানুহ ক'ত উঠিব? কেমেৰামেন পানী নামি লওক, মুঠতে মাৰিব লাগিব। বস্তাত কি আছে পিছৰ কথা থিয় কৰি থ'ব লাগিলে চাইডত গেটুপথাৰ যাব লাগিব। আজিতো বিশ্ব পৰিৱেশ দিৱস।
গেটুপুটাৰ যুৱ সংঘৰ তৰফৰ পৰা এটা ভাল পদক্ষেপ লৈছে। গতিকে আপুনি যুৱ সংঘৰ এজন বিশিষ্ট ব্যক্তি, গতিকে সমগ্ৰ অসমবাসীক বা ৰাইজক আজি দিৱসৰ যোগেদি কি বাৰ্তা দিব কওক, দুআষাৰমান ক'বৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব। প্ৰথম কথা হ'ল কি, গছ থাকিলে মানুহ থাকিব, এই কথা ধ্ৰুৱ সত্য। গতিকে কথাটো হ'ল কি যে তাৰ লগত সংগতি ৰাখি আমি আজি গেটুপথাৰ জ্যোতিৰ্পা সংঘৰ তৰফৰ পৰা আমি গেটুপথাৰ গাঁৱত আমি আজি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। গতিকে এই কাৰ্যসূচীৰ যোগেদি বা এই বৃক্ষৰোপণৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যিহেতুকে প্ৰকৃতিৰ যি ভয়াৱহ ৰূপ বৰ্তমান সময়ত, সেই ভয়াৱহ ৰূপৰ ওপৰত আমি লক্ষ্য ৰাখি আমি এনেধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। গতিকে সমূহ ৰাইজ আজি ওলাই আহিছে আৰু আজি সমগ্ৰ বিশ্বতেই এনেধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচী লৈছে। গতিকে আটাইলৈকে আমি আহ্বান জনাম যে এই বৃক্ষৰোপণ কাৰ্যসূচী সকলোৱে অংশগ্ৰহণ কৰক। অনাগত দিনত অদূৰ ভৱিষ্যতে আমাৰ নৱপ্ৰজন্মৰ কাৰণে ই এক আদৰণীয় পদক্ষেপ হৈ ৰ'ব। আপোনালোকে নিশ্চয় ভাল পদক্ষেপ এটা লৈছে। এতিয়া আপোনালোকে কিমান দূৰলৈকে আপোনালোকে ৰোৱাৰ প্ৰগ্ৰেমটো কৰিছে বা কি পুলি হৈছে, পুলিবিলাক কেনেধৰণে সংগ্ৰহ কৰিছে, এই বিষয়ে দুআষাৰমান ক'ব পৰা অনুৰোধ জনাইছোঁ। আমি ক'ব লাগিব যে আমি আমাৰ যি ছ'চিয়েল বনানীকৰণ মানে সামাজিক বনানীকৰণ যি ব্যৱস্থা আছে অসম চৰকাৰৰ, তেখেতলোকৰ লগত যোগাযোগ কৰি আমি গছপুলি আমি সংগ্ৰহ কৰিছোঁ আৰু ইতিমধ্যে আমি সংকল্প লৈছোঁ যে আজি এই কাৰ্যসূচীৰ যোগেদি আমি প্ৰায় 4খন গাঁৱত আমি যি মূল পথ আছে, চাচনিৰ যি মূল পথ আছে, এই মূল পথৰ দাঁতিত আমি ৰোৱাৰ পৰিকল্পনা কৰিছোঁ। নাজানো কিমান দূৰ সক্ষম হওঁ, কিন্তু ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। এটা কথা, গছ পুলিটো অৱশ্যে ৰুলেই নহ'ব, ইয়াৰ সংৰক্ষণৰ কিবা ব্যৱস্থা কৰিছে নাই? হয়, নিশ্চিতভাৱে। আচলতে গছ পুলিটো ৰোৱাটোৱে ডাঙৰ কথা নহয়, ৰুই পিনে আমি পিছ দিলে নহ'ব। ইয়াক আমি প্ৰতি মুহূৰ্তত ওলাওঁতে সোমাওঁতে আচলতে ইয়াক আমি লক্ষ্য কৰিব লাগিব যাতে এই পুলিটো নষ্ট হৈ নাযায়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব, সদায় আমি সজাগ হৈ থাকিব লাগিব। ধন্যবাদ, ভাল পদক্ষেপ। গেটুপুটাৰ যুৱ সংঘক আমি ধন্যবাদ জনাইছোঁ। গতিকে আপোনালৈ ধন্যবাদ থাকিল।